হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে। ফেক্ট ইন আছামিজ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মহাত্মা গান্ধী, যিজনৰ নাম সমগ্ৰ ভাৰতবৰ্ষই মনত পেলাইছে, এজন এনে লিডাৰ আছিল যিয়ে বিনা অহিংসাই ইংৰাজসকলক ভাৰতৰ পৰা খেদি পঠিয়াইছিল। অন্যহাতে নাথুৰাম গডছে এইজন গান্ধীজীক হত্যা কৰিবলৈ জন্ম লৈছিল। সঁচাকৈ নাথুৰাম গডছে এজন সত্যবাদী আছিলনে? সঁচা কথা ক'বলৈ গ'লে দুয়োজনৰ মাজত কিছু ৰহস্য আছিল। ইয়াৰে কিছু লোকে এইদৰে ভাবিছে নাথুৰামে গান্ধীজীক হত্যা কৰি মহৎ কাম কৰিলে। এনেকুৱা কি আছিল গডছে গান্ধীজীক হত্যা কৰাৰ পন্থা বাছি লৈছিল? আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। 30 জানুৱাৰী 1948 চন সন্ধিয়া 5 বজাত সন্ধ্যা ভোজনৰ পিছত গান্ধীজী বাহিৰলৈ আহিছিল। সেই সময়তে গান্ধীজী নাথুৰামৰ মুখামুখি হৈছিল আৰু গান্ধীজীক নমন কৰিছিল। দেখি জীয়েক মনুৱে গডছে ৰাস্তা এৰিবলৈ ক'লে। তথাপি নাথুৰামে আঁতৰি যোৱা নাছিল। লগে লগে গান্ধীজীক ঠেলা মাৰি পেলাই দিছিল। লগে লগে নাথুৰামে লুকুৱাই অনা পিষ্টলেৰে গান্ধীজীৰ সৰ্বশৰীৰ তেজেৰে ৰাঙলী কৰিছিল। কিন্তু নাথুৰাম পলাই নগৈ তাতে থিয় হৈ আছিল। লগে লগে গান্ধীজীক সমৰ্থকসকলে গডছে মাৰধৰ কৰালে। কোনোমতে পুলিচে নাথুৰামক বচালে। নাথুৰামে গান্ধীজীক মাৰিবলৈ প্ৰয়াস কৰা এয়াই প্ৰথম নহয়, ইয়াৰ আগতো 3বাৰ চেষ্টা কৰি আহিছে। 20 জানুৱাৰী 1946 চনত গান্ধীজীয়ে এখন সভাত ভাষণ দি আছিল। তেনেতে গডছে পক্ষই সভাতে এটা গ্ৰেনেড পেলাই দিছিল। কিন্তু দ্বিতীয় গ্ৰেনেডটো পেলাবলৈ দিগম্বৰ পাটগেই মানা কৰি দিছিল আৰু লগে লগে নাথুৰাম গডছে পলাবলৈ বাধ্য হয়। বিখ্যাত লেখক অশোক কুমাৰ পাণ্ডে তেওঁৰ বিখ্যাত কিতাপ উছনে গান্ধী কো কিউ মাৰা, এই কিতাপখনত কৈছিল যে এবাৰ ৰেলেৰে নাথুৰাম আৰু তেওঁৰ লগৰীয়াসকলে দিল্লীৰ পৰা কানপুৰলৈ গৈ থাকোঁতে নাথুৰামে গান্ধীজীক মুখামুখিকৈ মৰাৰ অভিসন্ধি কৰিছিল। নাথুৰাম গডছেক যেতিয়া কোৰ্টত হাজিৰ কৰি সোধা হৈছিল যে গান্ধীজীক কিয় হত্যা কৰিছিল, তেতিয়া তেওঁ কৈছিল গান্ধীজীয়ে হিন্দুসকলৰ কাৰণে কেতিয়াও চিন্তা কৰা নাছিল আৰু সদায় মুছলিমৰ পক্ষ লৈছিল। গান্ধীজীৰ কাৰণেই ভাৰতখন দুভাগত বিভক্ত হৈছিল। ভাৰতবৰ্ষখন গান্ধীৰ মতে শাসন চলাই আহিছিল। মই গান্ধীজীক হত্যা কৰি ভাগ্যৱান বুলি ভাবোঁ। তেওঁ মৃত্যুৰেই যোগ্য আছিল, কাৰণ তেওঁ কোনোদিন হিন্দুসকলৰ পক্ষ লোৱা নাছিল, সদায় মুছলমানসকলৰ পক্ষ লৈছিল। গান্ধীজীক হত্যা কৰি মই কেতিয়াও বেয়া কাম কৰা নাছিলোঁ, ডাঙৰ এটা মহান কাম কৰিছিলোঁ। আৰু আজি সকলোৱে গডছেক এজন দেশভক্ত হিচাপে মানি আহিছে আৰু গডছেৰ বিচাৰ বুদ্ধিকে সত্য বুলি মানি লৈছিল। শেষত গান্ধীজীক হত্যা কৰাৰ অপৰাধত নাথুৰামক ফাঁচি দিয়া হৈছিল। তেন্তে আজিৰ ভিডিঅ'টো সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।